নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইমান নেৰানেপেৰা বৰষুণ পৰিছে। আঘোণ মাহত বাৰু এনেকৈ নেৰানেপেৰাকৈ বৰষুণ পৰিলে খেতিয়কৰ কি বিলাই হ'ব, খেতি কৰাসকলে চাগে নিশ্চয় বুজি পাব। চাওকচোন বাৰু কিমান নেৰানেপেৰাকৈ বৰষুণ পৰিছে। আহকচোন আমাৰ পথাৰখন আপোনালোকক দেখাই দিওঁ কেনে অৱস্থাত আছে ধানবোৰ। চাওকচোন বন্ধু বান্ধৱীসকল, আমাৰ ধানবোৰ কেনেকুৱাকৈ পানীত পৰি আছে। ধান কাটি হোৱা পিছদিনাৰ পৰাই ইমান বৰষুণ পৰিছে যে গোটেই ধানবোৰ এতিয়া পানীৰ তলত। আজি বহু দিনৰ কষ্ট কৰাৰ ফলত ধান খেতিবোৰ চপোৱা সময় আহি পৰিছিলে। চপোৱা সময়খিনিতে কেনেকুৱা বৰষুণে কি কৰিলে চাওকচোন বাৰু। ইমান ডাঙৰ বৰষুণ দিছে যে পানী হৈ গৈছে। বৰষুণৰ কাৰণে গোটেই ধানবোৰ পানীৰ তলত। চাওকচোন আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হৈছে, কিমান পানী হৈছে আমাৰ ইয়াত বৰষুণৰ কাৰণে। এতিয়া ধানবোৰ ঘৰলৈ নিবলৈ নোৱাৰিলোঁ, কাৰণ ধানবোৰত গোটেই পানী হৈ গ'ল। চপাবই সময় নহ'ল, কাৰণ কাটি হোৱা পিছদিনাই গোটেই বৰষুণ নেৰানেপেৰা। আজি 2-3 দিন বৰষুণৰ ফলত এয়া গোটেই পানী। ধানবোৰ গোটেই পানীত ভিজি গৈছে। এয়া আকৌ শুকুৱাওঁতে কিমান দিন লাগিব তাৰ কোনো ঠিকনা নাই। হয়তো ভালকৈ 4-5 দিন ৰ'দ দিলেহে ধানবোৰ ঘৰলৈ নিব পৰা হ'ব। চাওকচোন এনেকৈ ভিজি থাকিলে বাৰু গোটেই ধানবোৰ গজালি আহি নাযাবনে? উঠাই থোৱা ধানবোৰ ইয়াত সকলো বৰষুণত ভিজি আছে। চাওকচোন আপোনালোকক মই দেখাই দিছোঁ গোটেই বৰষুণত ভিজি কেনেকুৱা হৈ আছে। ইয়াত চব ভিজি গ'ল লাচিবোৰ। এনেকুৱাকৈ ঘৰলৈ নিম বুলি গোটাই থোৱা হৈছিলে, চব বৰষুণত ভিজি সকলো ধ্বংস হৈ গ'ল। চব পথাৰত দমাই ৰখা হৈছে ধান, কিন্তু ঘৰলৈ নিবলৈ খেতিয়কে নাপালেই। আমাৰে নহয়, আমাৰ লগতে সকলো খেতিয়কৰে একেই অৱস্থাই হৈছে। ধানবোৰ পথাৰৰ পৰা ঘৰলৈ নিবই পোৱা নাই। তেনেকুৱাতে বৰষুণ আহি গোটেই খেতিয়কৰ কষ্টত চেঁচা পানী ঢালি দিলে। চাওক কিমান পথাৰত ধান জমা কৰি ৰখা হৈছে, কিমানবোৰ আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কিমান নষ্ট হৈছে ধানবোৰ। চাওকচোন কিমান দুখ লগা কথা। ইমান দিন কষ্ট কৰা ফলবোৰ যদি মানুহে ভোগ কৰিব নাপায়, তেনেহ'লে কিমান দুখ লাগে। কিমান পানী ধানবোৰ আৰু কিমান দিন শুকুৱাই হে ঘৰলৈ নিব লাগিব। আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন কিমানবোৰ ধান দমাই ৰখা হৈছে পথাৰত। কিমান দূৰলৈকে, যিমান দূৰলৈকে চাই থাকিব সিমান দূৰলৈকে ধানৰ দমেই দেখা পাব। খালি ধান। ইমান পানী আৰু পানী সকলো ফালে চালে, যিমান দূৰলৈ চাব সকলোতে পানী। বৰষুণৰ পানী। ভগৱানেও যে খেতিয়কক ইমান কষ্ট দিছে তাকেহে ভাবিব পৰা নাই। সঁচাকৈ খেতিয়কৰ জীৱনটো বহুত কষ্টকৰ। কিমান কষ্ট কৰিলেহে ভাতমুঠি গোটাব পাৰি, তাকো ভগৱানে অকণমান সহায় কৰিব লাগে, নহয়নে বাৰু? লৰালৰিকৈ ৰান্ধি বাঢ়ি আমাৰ ইয়াত আজি ৰাস আছে, গতিকে ৰাসলৈ বুলি সাজু হ'লোঁ। ৰাস পূৰ্ণিমাৰ দিনা আমাৰ ইয়াত ৰাস পাতিব নোৱাৰিলে, অকণমান পলমকৈ পতা হ'ল। গতিকে লৰালৰিকৈ ৰান্ধি বাঢ়ি সাজু হ'লোঁ। ঘৰত আনিলে গাহৰি মাংস, লগতে আলহীও আহিলে ৰাস চাবলৈ কাৰণে। গতিকে আলহীক খুৱাই বোৱাই ৰাসলৈ বুলি ওলাই যাব লাগিব। গতিকে পোহৰতে ৰান্ধি বাঢ়ি আজৰি হ'লোঁ ৰাসলৈ যাবলৈ বুলি। ইমান বৰষুণ নেওচি আমাৰ গাঁৱতে ৰাস পাতিছে, গতিকে চাবগৈ লাগিবই, বৰষুণেই পৰক বা বতাহ ধুমুহাই হওক। গতিকে ৰাসলৈ বুলি সাজু হ'লোঁ। সোনকালে বনাই কৰি গাহৰি মাংসৰ লগত বিলাহী, দালি সকলোবোৰ বনাই খুৱাই বোৱাই ৰাসলৈ বুলি সাজু হৈছোঁ, কাৰণ সোনকালে গ'লেহে বহিবলৈ জেগা পাম। ভিডিঅ'টো কেনেকুৱা লাগিল চাই, ভাল লাগিলে লাইক কৰিব, চেনেলটো